আমাৰ অসম গাঁৱলীয়া জীৱন কৃষিভিত্তিক জীৱন বুলি কয় কিন্তু এতিয়া দেখা গৈছে যে আমাৰ গাঁৱতেই গৰু নোহোৱা হৈ গৈছে অৰ্থাৎ ট্ৰেক্টৰ বহুত হৈছে গতিকে গৰুৰ যিটো আমাৰ গোবৰ এটা উপযুক্ত সাৰ হয় সেই সাৰ আজিলৈকে নাই কিন্তু আমাৰ ভাল লাগিছে আমচং টি বাগানৰ মাজত আমি দুজন গৰখীয়া পাইছোঁ তেওঁলোকে 40টা গৰু লৈ আহিছে গতিকে মই তেওঁলোকৰ নামবিলাক ক'বলৈ অনুৰোধ জনাইছোঁ প্ৰথম আপোনাৰ নাম কওক গহীন ৰাম দাস আপোনাৰ নাম নামটো কৈ দিয়ক নামটো ক তেওঁৰ নামটো নগেন গুড গুড বহুত কষ্ট কৰি বেচেৰা নামটো কৈছে তেওঁ বিশেষভাৱে সক্ষম ব্যক্তি হয় এই গৰু চৰাই জীৱন নিৰ্বাহ কৰে বহু